মেজি জ্বলোৱা আগমুহূৰ্তত ৰাইজ সকলোৱে সেৱা লৈছে। সকলোৱে পিঠা চিৰা কৰাই মেজিৰ আগত সকলোৱে আগবঢ়াই দিছে। ইয়াৰ পিছতহে মেজি জ্বলোৱা হ'বগৈ। আগৰ নিয়মখিনি কৰাই লৈছেগৈ। এতিয়া ৰাইজে সেৱা ল'ব। এতিয়া চবে একেলগে, তাৰপিছতহে মেজি জ্বলোৱা। অলপ দূৰৰ পৰা দেখুৱাই দিছোঁ চবকে। এতিয়া নিয়মখিনি কৰি জ্বলাব মেজিটো। সকলো নিয়মবোৰ কৰিলে। এতিয়া মেজিত জুই লগালে। ভিডিঅ'টো শেষলৈকে চাব। সকলো নিয়মবোৰ দেখিব। কাৰণ যিহেতু আজি মাঘ বিহুৰ আজি 1 তাৰিখ। সকলোৱে পিঠা চিৰা লগতে খাব আৰু সকলোৱে লৈ আহিছেই, দেখিব পাইছেই, সকলোৱে আগবঢ়াইছে। আৰম্ভ হৈ গ'ল পিঠা চিৰা খোৱা, লগতে লাড়ু, চাহ। এতিয়া পিঠা লাড়ু খাই আছো। চবে একেলগে বিহু পিঠা খাই আছে, পুৰা খাইছে। জুম কৰি দিম। এইটো চানু মাহী গম পাবা। আমি নাকাৰো, আমি অকণমান হেৰি যে আমি কাইম আৰু বয়স হৈছে এতিয়া। মাইকী সেই ভাল। এইটো বেলেগৰ জুলত আহি আছো। শেষ মুহূৰ্তত ডাঙৰৰ পৰা আশীৰ্বাদ লৈছে সকলো ৰাইজে। সৰুৱে ডাঙৰৰ পৰা ডাঙৰক সেৱা কৰিছে। বহুত ভাল পৰিৱেশ, পুৰণি নিয়ম নীতি এনেকৈ আগলৈ চলি থাকক। পাৰিছে নাই ল'ৰাটো? আমি ভিডিঅ'হে কৰি আছোঁ বোলে না, আমিও বিয়া চিয়া পাতিলোঁ নহয়। আমাৰো পাল পৰিব আৰু।
এতিয়া কেইটা বাজিলে 9টা বাজিলে 10-11মান যাম চাগে মই এতিয়া ঘৰৰ পৰা ওলাই যাম ভালকৈ ঠিক আছে হ'ব দে ককা হাই কৈছে